হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ অন্য এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে সৰস্বতী পূজা আৰু আমি আহিছোঁ আমাৰ গাঁৱৰ LP স্কুললৈ। আমি আচলতে প্ৰত্যেক বছৰে গাঁৱৰ LP স্কুলত সৰস্বতী পূজাত আহোঁৱেই। ইয়ালৈ আহি বহুত ভাল লাগে, যিহেতু গাঁৱৰ সকলো ৰাইজে মিলি উলহ মালহেৰে সৰস্বতী পূজাটো উদযাপন কৰে আৰু সকলোৱে ধুনীয়াকৈ সহযোগ কৰে। এইফালে দেখিছেনে ফল মূল কাটি আছে গাঁৱৰ ভকতসকলে। আৰু এইফালে এজনী হৈছোঁ মই আৰু কণ ভাইটি ভণ্টিসকলেও ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহিছে, বহুত ধুনীয়া লাগিছে সকলোকে। আৰু এইফালে আকৌ মই সৰস্বতী মাৰ আগত ধূপ ধূনা আদি জ্বলাই ল'লোঁ। সৰস্বতী পূজা উপলক্ষে কি ক'বা তুমি? আমাৰ সৰস্বতী পূজা সকলোকে আমি সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে উত্তৰ প্ৰধান সৰস্বতী পূজা অতি বিশেষ। আমাৰ ইয়াত আমাৰ সকলো ৰাইজে সহায় সহযোগিতা কৰে। অতি আনন্দিত আজি উত্তৰ প্ৰধান ৰাইজ আৰু আমি উৎফুল্লিত, ভাল লাগিছে, সকলোৱে সহায় সহযোগিতা কৰিছে। তোমাকো জনাইছোঁ আমি সৰস্বতী পূজাৰ শুভেচ্ছা। তোমাকো জনালোঁ সৰস্বতী পূজাৰ শুভেচ্ছা। থেংক ইউ। কি লগাইছা তোমাৰ বাগিচা? কি বুলি কয়, গুণোৎসৱৰ কাৰণে গুণোৎসৱ বুলি নহয়, আমাৰ বিদ্যালয়ত সাধাৰণতে পাচলি বাগিচাখন থাকে। এইবাৰ পাচলি বাগিচাত মই ৰোপণ কৰিলোঁ তোমাৰ ইয়াত ৰঙালাও গছ। ৰঙালাও গছ ইতিমধ্যে আমাৰ বগাবলৈ আৰম্ভ কৰিছে আৰু কম দিনতে হয়তো ইয়াৰ পৰা ফলাফল পাম আমি। ঠিক তেনেদৰে আমি ইয়াৰ আগলৈ আহা এইফাললৈ। ইয়াত আমি ৰোপণ কৰিছোঁ ওলকবি। ওলকবি ইতিমধ্যে আমাৰ ইয়ালৈ আহিছে। এয়া ওলকবি আমাৰ এইফালে দেখুৱাব পৰা ওলকবি ধুনীয়াকৈ আহিছে ওলকবিসমূহ। আৰু ইয়াৰ পাছতে তোমাৰ বেঙেনা পুলি ৰোপণ কৰিছোঁ। এয়া বিলাহী, এই বিলাহীত এখন চাং দিব লাগিব। আৰু লগতে এয়া পালেং, এইফালে তুমি দেখুৱাব পৰা পালেংখিনি বহুত ধুনীয়া হৈছে। আৰু লগতে আমাৰ ইয়াৰ লগতে ধনিয়াও আছে, ধনিয়াও কৰিছোঁ। খুব ধুনীয়াকৈ হৈছে এইবাৰ খেতিডৰা, ভাল লাগিছে মনটো। ভাল লাগিছে, কম জেগাতে বহুত ধুনীয়াকৈ কৰিছা। ধন্যবাদ। কলকাতাত আচলতে মোৰ এখন জন্মস্থান আৰু ইয়াৰ পৰা মই খুব মন আছিলে আমাৰ বিদ্যালয়খনক আগুৱাই নিবৰ কাৰণে। আৰু এইবাৰ মোৰ সেই সুযোগটো আহি পৰিলে আৰু এইবাৰ আমি গুণোৎসৱত আমি এই পাচি পত্ৰিকাখন উদ্বোধন কৰিলোঁ। ইয়াত সহযোগ কৰিছে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে প্ৰমুখ্য কৰি আমাৰ সভাপতি মহোদয় আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু লগতে আমাৰ সকলোৱে লিখিছে, আমাৰ ধুনীয়া কবিতা লিখিছে, মহৎলোকৰ বাণী, ইয়াত স্বাস্থ্যবিধি আছে, সকলো ধৰণৰ আৰু সকলোৱে ধুনীয়াকৈ কামটো নিয়াৰিকৈ কৰিছে। খুব ভাল লাগিলে এইবাৰ। এবাৰ আচলতে প্ৰথমবাৰৰ কাৰণে প্ৰাচীৰ পত্ৰিকা উদ্বোধন কৰা হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক। তাৰ কাৰণে বহুত ভাল লাগিল। সেয়া আছিল আমাৰ LP স্কুলৰ সহকাৰী অধ্যাপক চিন্ময় ছাৰ। আমাৰ LP স্কুলখন আচলতে সকলো ক্ষেত্ৰতে আগবঢ়া, কিন্তু চিন্ময় ছাৰ অহাৰ পৰা আমাৰ স্কুলৰ পৰিৱেশটো অধিক উন্নত হোৱা যেন অনুভৱ হয়। তাৰ বাবে চিন্ময় ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। তাৰপিছত মই LP স্কুলৰ পৰা আহি আকৌ আমি আহিলোঁ নিজৰ স্কুললৈ। এইফালে ইয়াত দেখিছেনে ধুনীয়াকৈ সকলোৱে সাজি কাচি আহিছে, বহুত ভাল লাগিছে। ইয়াতো সকলোৱে ধুনীয়াকৈ সাজি কাচি আহিছে। এইফালে অভিভাৱকসকলো বহুত ধুনীয়াকৈ সহযোগ কৰিছে আমাৰ লগত, বহুত ভাল লাগিছে। ইয়াতো ধুনীয়াকৈ পূজা কৰি মেলি লৈ আমি আকৌ আহিলোঁ ভণ্টি স্কুলত আৰু স্কুলৰ পৰা তাইকে লৈ ঘৰলৈ বুলি আহিলোঁ। ঘৰলৈ আহোঁতে আধা ৰাস্তাতে ৰিলছ কেইটামানো বনাই ল'লোঁ। তাৰপিছত আকৌ গাঁৱৰ LP স্কুলত আহি আমি খালোঁ খিচিৰি, কাৰণ ইয়াৰ খিচিৰিটো বহুত টেষ্টি হয় প্ৰতি বছৰে, সেইকাৰণে ইয়াতে আমি খালোঁহি। বাৰু আজিলৈ আহিছোঁ, লগ পাম আকৌ নেক্সট এটা ভ্লগৰ সৈতে। তেতিয়ালৈকে বাই বাই।